সমূহীয়া মাৰ্চ পাষ্টৰ নেতৃত্ব বহন কৰি পেৰেড কমাণ্ডাৰ ইন্সপেক্টৰ এবি কৃষ্ণকান্ত নাথ। নমস্কাৰ বন্ধু-বান্ধৱ, পোনপ্ৰথমে আপোনালোকক টিএছআৰ লাইভ চেনেলৰ লগত স্বাগতম জনাইছোঁ। আজি মই আহি উপস্থিত হৈছোঁ দৰঙৰ কাছাৰী মধ্যমত। এই গণৰাজ্য দিৱসত কাছাৰী মধ্যমত ৭৩তম গণৰাজ্য দিৱস উদযাপন কৰা হ'ব। এই গণৰাজ্য দিৱসত ইয়াতে কি কৰা হয় সকলোবোৰ দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাব হ'লে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে প্লিজ আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি মোক সহায় কৰক, যাতে আগলৈ এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' আপোনালোক দি থাকিব পাৰে। ধন্যবাদ। সত্তৰ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ লগত সংগতি ৰাখি আয়োজন কৰা সমূহীয়া মাৰ্চ পাষ্টৰ নেতৃত্ব বহন কৰি একেবাৰে সন্মুখত পৰিদৰ্শক এবি কৃষ্ণকান্ত নাথ, পেৰেড কমাণ্ডাৰ। তাৰপিছতে ছেকেণ্ড ইন কমাণ্ড LDSI নাৰায়ণ শৰ্মা। সমূহীয়া মাৰ্চ পাষ্টৰ নেতৃত্ব বহন কৰি পেৰেড কমাণ্ডাৰ ইন্সপেক্টৰ এবি কৃষ্ণকান্ত নাথ। ছেকেণ্ড ইন কমাণ্ড LDSI নাৰায়ণ শৰ্মা। 1 নম্বৰ প্লেটুন নেতৃত্ব বহন কৰিছে কমাণ্ডাৰ SI মুকেশ যাদৱ, SSB। 2 নম্বৰ প্লেটুন LDSI কমাণ্ডাৰ ADSI প্ৰদীপ সাহা।
এডিএছআই হৰেন্দ্ৰ ডেকা